তো বন্ধুসকল আজিৰ ভিডিঅ'টো হ'ল যেন ডিম্পু বৰুৱাৰ ওপৰত ডিম্পু বৰুৱাৰ লেভেল হৈছে নেকি ডিম্পু বৰুৱাৰ মানে বহুত বেছি লেভেল হৈছে কিছুমান মানে আমাৰ দাদাকো ফোন কৰি পেলাই কয় দাদাৰ ভিডিঅ'ত কমেণ্ট মাৰি পেলাই কয় ডিম্পু দাৰ আগৰ নিচিনা নহয় ডিম্পু দাই 2-3খন গাড়ী কিনি গ'ল কাৰণে তেওঁ মানে ডাঙৰ ইউটিউবাৰ গ'ল তেওঁ অহংকাৰী হৈ গ'ল আৰু বহুতে কমেণ্ট মাৰে আৰু সেইটো ভিডিঅ' আজি আমি সেইটো ভিডিঅ'তে কথা পাতিম তো মই আমাৰ দাদালৈ ফোন কৰা সকলক কবি যেন এইটো গম নাপায় আমাৰ দাদাই কাৰণ তেওঁৰ লগত ইমান মানে ভাল ৰিলেশ্যনশ্বিপ নহয় ডিম্পু দাদাৰ তেওঁ মানে কিবা আই লাভ ট্ৰেভেল ভূতৰ লগত ইমান বেয়া নহয় কিন্তু মানে ডিম্পু দাৰ লগত ইমান ভালো নহয় ইমান বেয়াও নহয় তেওঁলোক মানে মাজে সময় আৰু কেতিয়াবা দৰকাৰ কথা হ'লে ফোন চোন আহে ইমান দৰকাৰী নহয় কাৰণ তেওঁ আমাৰ ওচৰত আহি গ'ল তথাপি আমাৰ দাদাক মানে একো কৈ নগ'ল ফোন চোন নাই কৰা তেতিয়াই গম পাব লাগে আৰু ইমান মানে ৰিলেশ্যনশ্বিপ ইমান ভাল নহয় আমাৰ ডিম্পু দাৰ লগত তেতিয়াহ'লে আমাৰ দাদালৈ ফোন কৰি লাভ নাই क्या है ठीक है स्लो रुक गया अरे मैंने बोला सीटिंग क्या है भाई डिम्पू भाई की थार की नंबर देखो आप लोग नंबर देखो ये डिम्पू भाई का ही थार देखो नंबर देखो যেন ডিম্পু দাই গাড়ীৰে গ'লে মানে কিছুমান মানুহক মাতিলে কিছুমান মানুহে যদি গাড়ীত তেওঁ যায় ন গাড়ীত মাতিলে তেওঁক মাত নিদিয়ে আৰু সেই কথাটোৰ ওপৰতে ভিডিঅ'টো এতিয়া মই বনাইছোঁ যেন ডিম্পু দাৰ লেভেল হৈছে নেকি নহয় মানে ইয়াৰে দুটা উত্তৰ হ'ব পাৰে তেওঁ গাড়ীত গৈছিলে গাড়ীত শুনা নাপায় কিছুমান মানে গাড়ীত মানে শিকিব নকৈ দিয়ে ন আৰু তাৰপিছত দেখা নাপায় তেওঁ স্পীডত গুচি গ'ল থাকে সেইটো কাৰণে নামাতিব পাৰে সেইটো কাৰণে এনেকৈও হ'ব পাৰে ডিম্পু দাই মানে নামাতো বুলি নামাতিলে তেওঁ ডাঙৰ ইউটিউবাৰ হ'ল আৰু ভাবিলে যেন মোৰ মাতিবলগীয়া মানে ইমান দৰকাৰ নাই কিয় মাতিম তেওঁ ইমান মোৰ লেভেলৰ মানুহ নহয় তেওঁ ডাঙৰ ইউটিউবাৰ হৈ গ'ল সেইটো কাৰণে তেওঁ অকণমান এটিটিউড আহি গ'ল চাগে হ'ব পাৰে বা তেওঁ নুশুনিলে এনেকুৱা হ'ব পাৰে মই শেষত এই কথাটো কৈছোঁ যেন মই কথাটোৱে কৈছোঁ কাৰণ মই ডিম্পু দাক বেয়া নাপাওঁ ডিম্পু দাৰ ভিডিঅ' মই সদায় চাওঁ তেওঁক মই বহুত বেছি বেয়া নাপাওঁ কিন্তু এইটো কথা সঁচা যেন আমাৰ দাদাৰ যেতিয়া ৰ'ষ্টিঙত বহুত বেছি হিট হৈ গৈ আছিলে মানে আমাৰ অসমত বহুত বেছি তেওঁৰ ভিউজ আহি গৈ আছিলে অসমৰ ডেকাৰজনী যেতিয়া বহুত মানে চবতছে বেছি ক্ৰেজ আছিলে সেইটো সময়ত ইউটিউবাৰ যেনেকৈ এতিয়া টেঙানি দিবা দিয়া অহা মানে টেঙানি দিবাতকৈ বহুত বেছি ক্ৰেজ আছিলে তেতিয়া আমাৰ দাদাৰ কিন্তু ডিম্পু দাই মানে অকণমান তেতিয়া ঝেমেলা লগাইছিলে মই তেতিয়া বহুত সৰু আছিলোঁ আৰু শেষত মই এইটো ক'ব বিচাৰিছোঁ যেন মই কাকো বেয়া নাপাওঁ ডিম্পু দাকো বেয়া নাপাওঁ বা কাউকে বেয়া নাপাওঁ চবৰে মই ভিডিঅ' চাওঁ আৰু চবৰে ভিডিঅ' লাইক কৰোঁ আৰু মই শেষত এইটো ক'ব বিচাৰিছোঁ যেন ভিডিঅ'টো মই আজিতে ইমানতে শেষ কৰিছোঁ আৰু মই এইটো মাহৰ মোৰ লাষ্ট ভিডিঅ' হ'ব পাৰে কাৰণ মোৰ এইটো শেষ ভিডিঅ' হ'ব পাৰে এইটো মাহৰ কাৰণ অহা মাহ মোৰ পৰীক্ষা আহি আছে আৰু সেইবাবে মই ভিডিঅ' দিব নোৱাৰিব পাৰোঁ আৰু আহি মানে দিম 15 তাৰিখমানৰ পৰা মোৰ ভিডিঅ' আকৌ পাব পাৰে মানে অক্টোবৰ 15 তাৰিখৰ